কালাৰটো আহি যাব ভালে। জীবনটো বুকু দম নহয় দেখি ৰৈ আছে মই আহি আহিছে ইমান বগাৰ একটকীয়া জনী খুলি দিয়ক। মাজুলীৰ সঞ্জীৱনী শক্তি শ্ৰীকৃষ্ণৰ ৰাসলীলা। সৌন্দৰ্যময়ী মনোৰম পূৰ্ণিমাৰ জোনাক নিশা নক্ষত্ৰপতি চন্দ্ৰই নিজৰ পূৰ্ণ যৌৱনৰ ৰূপ বিকশিত কৰি উদিত হ'ব। গোকুলৰ গোপীসকলৰ সৈতে শ্ৰীকৃষ্ণই ৰাসলীলা কৰিব। সৃষ্টি স্থিতি আৰু লয়ৰ শৃংখলাবদ্ধ প্ৰতিপাদন ৰাসলীলা।